আসসালামু আলাইকুম। আপোনালোক সকলোকে তাজ এছামিজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত ছন্দৰ পাৰিভাষিক শব্দ সম্পৰ্কে কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিছিলোঁ আৰু সেই ছন্দৰ পাৰিভাষিক শব্দ সম্পৰ্কীয় ভিডিঅ'টোৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ সেই লিংকটোৰ জৰিয়তে ভিডিঅ'টো চাব পাৰিব। আজি আমি আলোচনা কৰিম ছন্দ সম্পৰ্কীয় আলোচনাৰ দ্বিতীয়টো পাঠ। ছন্দ সাধাৰণভাৱে দুই প্ৰকাৰৰ, মিত্ৰাক্ষৰ ছন্দ আৰু অমিত্ৰাক্ষৰ ছন্দ। আমাৰ পুৰণি সাহিত্যৰ কাব্যিক ৰচনাবোৰ নানাবিধ মিত্ৰাক্ষৰ ছন্দত ৰচিত। মিত্ৰাক্ষৰ ছন্দসমূহ হ'ল পদ, দুলৰি, ছবি, লেছাৰী ইত্যাদি। আজি মই মিত্ৰাক্ষৰ ছন্দসমূহৰ সাধাৰণ আভাস দিয়াৰ যত্ন কৰিম। পদ ছন্দ। এবিধ ছন্দত দুটাকৈ শাৰী বা চৰণ থাকে আৰু প্ৰতি শাৰীতে 14টাকৈ অক্ষৰ থাকে। শাৰীৰ প্ৰথম 8টা অক্ষৰত এক পৰ্ব আৰু দ্বিতীয় 6টা অক্ষৰত এক পৰ্ব। মুঠতে 4টা পৰ্ব এই ছন্দৰ অন্তৰ্ভুক্ত। ইয়াত প্ৰথম শাৰীৰ শেষ অক্ষৰৰ লগত দ্বিতীয় শাৰীৰ শেষ অক্ষৰৰ মিল হয়। আজিকালি ছন্দৰ উভৈনদী হৈ পৰিছে, হলেও পদৰ ভোগ কমা নাই। আধুনিক পদৰ লগত পুৰণি পদৰ ভিন্নতা উচ্চাৰণত। পুৰণি পদ গাওঁতে উচ্চাৰণত ব্যঞ্জনান্তবোৰৰ ব্যৱহাৰত স্বৰান্তকৈ কোৱা হয়। আধুনিক পদত লিখাত স্বৰান্তকৈ লিখা থাকিলেও সাধাৰণ কথা-বাৰ্তাত যি ব্যঞ্জনান্ত আৰু তাৰ সেইদৰেই মতা হয়। পুৰণি পদ ছন্দৰ উদাহৰণ: কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম করতো তোমার। আধুনিক পদ ছন্দৰ উদাহৰণ: হে ঈশ্বৰ তুমি হোৱা জীৱন। আধুনিক পদ ছন্দৰ উদাহৰণ: হে ঈশ্বৰ তুমি হোৱা জীৱন পোহৰ, দেখো মানে আচৰিত বস্তু জগতন। প্ৰথম উদাহৰণত দৈৱকীত অৱতাৰ কৰতো তোমাৰ বুলি উচ্চাৰণ কৰিলে বেয়া শুনাব আৰু সেইটো নিয়ম নহয়। দ্বিতীয় উদাহৰণটো ঈশ্বৰ, জীৱন আৰু পোহৰৰ শেষত অকাৰ উচ্চাৰণ কৰি গালে কেনেবা যেন লাগিব। এইমতে চালে আধুনিক পদ কবিতাত বৰ্ণ হিচাপে 14টা থাকিলেও অক্ষৰ হিচাপে 11, 12 বা 13টা মানহে থাকে। গতিকে ওপৰৰ শাৰীত যিমান অক্ষৰ থাকে পিছৰ শাৰীত সিমান ৰাখিবলৈ যত্ন কৰিলে শুনিবলৈ বেছি ভাল হয়, নহলে কেতিয়াবা অশুৱলা হোৱাৰ সম্ভাৱনা থাকে। এতিয়া আমি আলোচনা কৰিম দুলৰি ছন্দ। দুলৰি ছন্দ 6টা পৰ্বযুক্ত 4 শাৰীৰ ছন্দ। এইবিধ ছন্দত পৰ্ব প্ৰথম শাৰীত 2টা আৰু তৃতীয় শাৰীত 2টা, আকৌ 8টা অক্ষৰযুক্ত পৰ্ব দ্বিতীয় আৰু চতুৰ্থ শাৰীত এটাকৈ। মুঠতে 6টা পৰ্ব দুলৰি ছন্দত থাকে। দ্বিতীয় শাৰীৰ শেষ অক্ষৰৰ লগত চতুৰ্থ শাৰীৰ শেষ অক্ষৰৰ মিল হয়। উদাহৰণস্বৰূপে: শুনা আত পৰে কথা নিৰন্তৰে, চৰিত্ৰ যেন ৰামৰ, পৰলোক হিত ঋষি বিশ্বামিত্ৰ, আৰম্ভিলা যজ্ঞবৰ। এই উদাহৰণটো মাধৱ কন্দলীৰ ৰামায়ণৰ পৰা দিয়া হৈছে। ছবি ছন্দ। ছবি ছন্দ 6টা অক্ষৰযুক্ত 6টা পৰ্বযুক্ত 4 শাৰীৰ ছন্দ। 8টা অক্ষৰযুক্ত পৰ্ব প্ৰথম শাৰীত 2টা আৰু তৃতীয় শাৰীত 2টা, আকৌ 10টা অক্ষৰযুক্ত পৰ্ব দ্বিতীয় আৰু চতুৰ্থ শাৰীত এটাকৈ। মুঠতে 6টা পৰ্ব ছবি ছন্দত থাকে। দ্বিতীয় শাৰীৰ শেষ অক্ষৰৰ লগত চতুৰ্থ শাৰীৰ শেষ অক্ষৰৰ মিল। ছবি ছন্দত দ্বিতীয় শাৰীৰ শেষ অক্ষৰৰ লগত চতুৰ্থ শাৰীৰ শেষ অক্ষৰৰ মিল হয়। উদাহৰণস্বৰূপে: কুমৰক চুলে ধৰি, কাটিবে খোজন্তে হৰি, এতে কতে আসিল লৰি, কিবা ভৈল তাৰ তথা, নজানহ পাঁচ কথা, জানতে প্ৰভু যাহা তুমি লৌৰি। এই উদাহৰণটো ৰুক্মিণী হৰণ কাব্যৰ পৰা দিয়া হৈছে। দুলৰি আৰু ছবি দুয়োটাই 6টা পৰ্বযুক্ত 4 শাৰীৰ ছন্দ হলেও দেখাত একে যেন লাগে, কিন্তু ইয়াৰ মাজত পাৰ্থক্য আছে। প্ৰথম পাৰ্থক্য হ'ল দুলৰি ছন্দৰ প্ৰথম আৰু তৃতীয় শাৰীত 6 অক্ষৰযুক্ত
দুটাকৈ পৰ্ব থাকে। কিন্তু ছবি ছন্দৰ প্ৰথম আৰু তৃতীয় শাৰীত 8টা অক্ষৰযুক্ত দুটাকৈ পৰ্ব থাকে। 2 নম্বৰ পাৰ্থক্য হ'ল দুলুৰী ছন্দৰ দ্বিতীয় আৰু চতুৰ্থ শাৰীত 8টা অক্ষৰযুক্ত পৰ্ব এটাকৈ থাকে আৰু ছবি ছন্দৰ দ্বিতীয় আৰু চতুৰ্থ শাৰীত 10টা অক্ষৰযুক্ত এটাকৈ পৰ্ব থাকে। পাৰ্থক্য এইখিনি। আচলতে গোটেইকেইটা ছন্দৰ সংজ্ঞাটো যদি আমি ভালকৈ মুখস্থ কৰোঁ তেতিয়াহ'লে আমি যিকোনো প্ৰশ্নৰ উত্তৰ কৰিব পাৰিম যে কোনটো পদ্যত বা কোনটো পদ্যত কি ছন্দ ব্যৱহাৰ কৰা হৈছে আমি স্পষ্টভাৱে ধৰিব পাৰিম। আজিৰ ভিডিঅ' এইখিনি। ছন্দ সম্পৰ্কে আৰু কেইটামান জানিবলগীয়া অতি গুৰুত্বপূৰ্ণ কথা আছে। এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, পৰৱৰ্তী ভিডিঅ'টোত মই স্পষ্টকৈ বুজাই দিম। চাই থাকক তাজ এছামিজ। ধন্যবাদ।